Hello friends, মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই এটি বগৰীৰ মিঠা আচাৰ ৰেচিপি দিবলৈ ওলাইছো। বগৰীৰ মিঠা আচাৰৰ বাবে মই ইয়াতে লৈছো সৰিয়হ, চফগুটি, কালজিৰা, মেথি গুটি গোটেইখিনি মিক্স আছে। এইখিনি মই এতিয়া শুকানকৈ ফ্ৰাই কৰি ল'ম। 5 মিনিট মান সময় ফ্ৰাই কৰি মই এটো মিক্সিত গুৰি কৰি ল'ম। এতিয়া মই তেল দি দিম। এয়া তেল দি দিছো। এতিয়া জলকীয়া আৰু তেজপাত দি দিছো। এতিয়া পিচি থোৱা মছলাখিনি দি দিম। এয়া এতিয়া মই গুড়খিনি দি দিম। এয়া গুড়খিনি দি এনেকৈ ভাজি আছোঁ। অকণমান সময় এনেকৈ লৰাই থাকিম। তাৰপিছত বগৰীকেইটা দি দিম। এতিয়া বগৰীখিনি দি দিছোঁ। বগৰীখিনি আধা ৰ'দত শুকুৱাই থোৱা আছিলে। এয়া এতিয়া ইয়াতে 1 চামুচ ভিনেগাৰ দি দিম। ভিনেগাৰ নহ'লেহে নেমু দিব পাৰে আপোনালোকে। এয়া আমাৰ বগৰী মিঠা আচাৰ হৈ গ'ল। এয়া বগৰীখিনি মই নমুৱাই থৈ দিছোঁ এনেকৈ বাতি এটাত। এতিয়া মই তেল গৰম কৰিম। পাঁচফোৰণ অকণমান দি তেলত ইয়াতে আকৌ দি দিম। দি পেলাই ৰ'দত 4-5 দিন শুকুৱাম। এয়া এতিয়া তেল দি দিম ইয়াতে। ইয়াত তেল গৰম হৈছে। এতিয়া মই পাঁচফোৰণখিনি দি দিম। পাঁচফোৰণখিনি অকণমান এনেকৈ লৰাই অকণমান ভাজি পেলাই তাৰপিছত মই বগৰীখিনি দি দিম। তেলখিনি ঠাণ্ডা কৰি বগৰীখিনি দিব লাগিব। তাৰপিছত 5 দিনমান এনেকৈ মই বাতিটোতে ৰ'দত শুকুৱাই মেলি বৈয়ামত ভৰাই থৈ দিম। বগৰীখিনিত মই নিমখ দিব পাহৰিছিলোঁ। সেইকাৰণে মই এতিয়া আকৌ নিমখ অকণমান দি দিছোঁ। তেলতে নিমখখিনি ভাজি তেলখিনি ঠাণ্ডা হোৱাৰ পিছত বগৰীখিনি দি দিম। সেনেকুৱা কৰিলে মানে বগৰী বিজল ভাৱটো নহয় আৰু বিজল হৈ থাকিলে মানে বগৰীটো খাব ভাল নালাগে মোৰ। সেইকাৰণে মই এটা বেলেগ ষ্টাইলত বনালোঁ। আপোনালোকেও ট্ৰাই কৰিব যদি ভাল পালে। এয়া বগৰীখিনিত মিঠাতেলখিনি যোগ কৰি দিলোঁ। এয়া চাওক। এতিয়া মই 4-5 দিনমান ৰ'দত দি দিম। দি পেলাই আৰু বৈয়ামত ভৰাই থৈ দিম। আৰু ৰ'দত নিদিলেও হ'ব কেতিয়াও। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।